ইমান পুটিন লাগিল, ইমান খৰচ হ'ল, মোৰ আজিলৈকে ঘৰটোৱে ওলোৱা নাই। অ' মিস্ত্ৰীৰা, অ' মিস্ত্ৰী ভাই, কেই বস্তা পুটিন গেল মোৰ হিচাপ আছেনে? আছে কেই বস্তামান গেল মোক? 20 বস্তা মান। 20 বস্তা? একদম খালী হৈ গেল। আৰু কেই বস্তামান লাগব? এক বস্তা উলিয়াব। এক বস্তা উলিয়াব নে? হ'ব কনফাৰ্ম? তাৰ বেছিয়ে বান্ধব নোৱাৰো দেই মই। মোৰ আৰু পইচা নোহোৱাই গেল। আমাৰ মিস্ত্ৰী কামত ফেচিলিটি চাওঁ, ফেন দিব লগা হৈছে। মানুহ ঘৰ ৰ'দত কাম কৰি থাকে, আমাৰ মিস্ত্ৰীক ফেন দি চেয়াত কাম কৰিব লগা হৈছে। ইমান ফেচিলিটি দিছোঁ আমি, ইমান মৰম কৰোঁ মিস্ত্ৰীক। আমাৰ নিচিনা মৰম এই পৃথিৱীত কোনো নকৰে, কোনো ৰাইজে নকৰে, কোনো মানুহে নকৰে। ক'ৰা মালিক নাই নেকি ঘৰত? ভিতৰত আছে নেকি? ক'ৰা দাদাৱে ঘৰখনত মানুহ নাই নেকি? মাতোহে মাতো। কোনেনো মাতি দিন দিপিৰা এই গৰমত? কাৰো ঘৰ নাই এই দিন দিপিৰা, থিয়া দিপিৰা। কোননো আহিছি? অ' দোকানীহে আহিছে নেকি? আহিছে আহিছে, ভিতৰত বহো আছোন। বলক পিছে বলক। বহুত গৰম বাহিৰত। বহ, বহি কেনে হিচাপ নিকাচটো কৰোঁ আৰু। হিচাপ কৰিব আহিছে। হিচাপ কৰিব আহিছোঁ। বহুত দিন হ'ল মালটো আনা। ইমান দিন দি বাকী পেলাই থ'ব নোৱাৰি নহয়। দেচোন পিছে কৈছোঁ বাৰু চাওঁ, হিচাপটো কৰি চাওঁটো ভাল, দেওনাৰা সেইটো কিছু কথা। দেওনাৰা মানে কিবা কৰি অলপমান হ'লেও দিবা লাগিব বাৰু চেষ্টা কৰিম বাৰু, হিচাপটো চাওঁ দেচোন বাৰু আগতে। তুমি আনিছিলি মোটা পুটিং আনিছিলি 20 বস্তা। হে 20 বস্তা। দাম ৰেটটো কিমানকৈ আছিল? 1500। 1500 টকা এতিয়া তুমি মোক প্ৰথম দিনা 15 বস্তা পইচা ক্লিয়াৰ দিছা, আৰু এতিয়া মই 5 বস্তা পইচা পাব লগা আছোঁ। 5 বস্তাৰ? 5 বস্তাৰ দাম হৈ আছে 3, 6, 7,500 টকা। 5 বস্তা? বেছি হৈছে নেকি অলপ? নাই বেছি হোৱা নাই, তুমি অংকটো কৰি চাওঁ। চুবাৰ মই একবাৰ কেলকুলেটাৰটো মাৰি চাওঁ। তুমি কেলকুলেটাৰ কিমান উঠে? 5 বস্তা 5 7,500 টকা হয়। মই তুমি সেইটো কৈছোঁ 7,500 টকা। এতিয়া পইচা লাগবই নেকি? পইচা লাগে মোৰ, বহুত হাহাকাৰ হৈছে, দোকানত মাল উঠাব পৰা নাই, বহুত কাষ্টমাৰ ঘূৰি যাই আছে। কেইদিনমান দেৰিকৈ দিলি নহয়? নাই মোৰ ঘৰত দেখাই পাইছে, গেটৰ মুখতে মিস্ত্ৰী লাগিয়ে আছে বৰ্তমান। মিস্ত্ৰী লাগি আছে, এইটো গম পাইছোঁ। ঘৰটো ওলাব লাগে, এতিয়া বহুত আধৰুৱা টুকুৰা কাম আছে, সেইবিলাক ক্লিয়াৰ কৰিব লাগে। এতিয়া পইচাটো লাগছিল, মই দোকানত মাল উঠাব পৰা নাই, কিমান লছ হৈ আছে মোৰ। মোক যেনেকৈ নহওক 2-1 দিনৰ ভিতৰত ক্লিয়াৰ দিবি আৰু কিবা এটা পাৱনি কৰিলে ভাল হ'ব। বাৰু মই চেষ্টা কৰিম, চেষ্টা কৰিয়ে আছোঁ মই। মোৰ ঘৰৰ কামখিনি ক্লিয়াৰ হওক, হোৱাৰ পিছত মই চেষ্টা কৰি তোমাক যে মই দি থৈ আহিম। ঘৰটো বাৰু বনাইছা, ইমান বছৰ ঘৰটো বনাইছা, কিবা বিয়াৰ কথা চথা ভাবিছে নাই? ভাবি আছোঁ, মনে মনে ভাবি আছোঁ, নাভাবা নহয়। সাঁচৰে গম নাপাৱাকৈ পূৰ্বকৈ আমিও চাই আছোঁ মনে মনে মানে এনেকৈ ৰখি থাকিলে দেখোন বহলা সন্থাত পৰি যাবি। নাই নকৰোঁ, সেইটো কৰিব নেদওঁ, কেতিয়াও কৰিব নেদওঁ। পৰি আহিয়ে আছা, দাড়ি চুলি পকি যাব ধৰছি, দাড়ি চাৰি অলপ আহিছি বাৰু। ঘৰটো বনাইছা তেতিয়া বিয়াখন পাতবি আৰু পটকৈ পাতিব লাগব। সাঁচৰে গম নাপাৱাকৈ ছোৱালী চাই আছে, মা তেনেকুৱা ঠিকে আছে পাতিব লাগব। দাড়িকেইডালো আহিছি অলপ। ময়ো উঠি কৰোঁ। চাহ পানী অলপ খাই নাই চাহ তাহ নাখাওঁ দে। ইমান দিনো মোৰ দেছা? নাই চাহ তাহ নাখাওঁ। তুমি ভাটিবিলাকে যেনেকৈ নহওক চকত একবাৰ যাবি আৰু। দে ৰুমকেইটা চাই যাওঁ নেকি অলপমান? চাওঁচোন। বেয়া পাবি নেকি? নাই নকওঁ দে, চাই লওঁ ৰুমকেইটা চাই তুমি